নমস্কাৰ বন্ধুসকল, সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটি নতুন ভিডিঅ'লৈ। চ' আজি মই আছোঁ বাৰীত, কিন্তু বাৰীৰ বিশেষ একো আপোনালোকক নেদেখাওঁ। তো মই আজি আপোনালোকক দেখাম পিঠা আমি যে খাওঁ, বিহুত পিঠা যে খাওঁ, তো সেই পিঠাটোনো কেনেকৈ মানে সেই পিঠাখিনি কেনেকৈ বনে সেইটো বস্তু মই আপোনালোকক আজি দেখাম। কাৰণ কিয়নো আজি মই যাম মানে পিঠা খুন্দিবৰ কাৰণে মিলত নহয়, ঢেঁকীত। তাৰপিছতে চাওক এইবিলাক বাৰীত, আমাৰ বাৰী এখন এইফালে যদি মই দেখাব পাৰোঁ আপোনালোকক, সৰু সুৰাকৈ এইবোৰ কিবাকিবি খেতি কৰা হয় মানে ইয়াতে শাক পাচলি কিবাকিবি। তো ইয়াতে কচু দিয়া হ'ব, সেইটো কাৰণে এইখিনি জেগাত ঠিক কৰি ৰখা হৈছে। তো ইয়াতে কচু চচু কিবাকিবি দিম। সেইফালেও গাঁত খান্দি থোৱা আছে, তাতো দিব লাগিব আনি পেলাই। বাকী এখন কমপ্লিট হৈছে আৰু। তো মই আজি সেই ভাবিলোঁ কি আপোনালোকক এবাৰ দেখাই দিওঁচোন কেনেদৰেনো পিঠাটো কেনেকৈ বনোৱা হয় বা পিঠা কেনেকৈ ঢেঁকীত খুন্দা হয় সেই বিষয়ে। তো ব'লক তেতিয়াহ'লে আমি আৰম্ভ কৰোঁ ভিডিঅ'টো। যাওঁ জেগালৈ, ঢেঁকীৰ ওচৰলৈ, য'ত আমি পিঠা খাম। লগতে এটা বস্তু দেখাই দিওঁ, আপোনালোকৰ তাত পায় নে নাপায় নাজানো, কিন্তু এইটো চাওক, এটা ঔটেঙা পৰি আছে। ঔটেঙা আচলতে এইটো বেলেগৰ নহয়, আমাৰ ঘৰৰে ঔটেঙা। দেখিলে পাব চাগে এইফালে ওপৰলৈ আপোনাৰ এজোপা ঔটেঙাৰ গছ, এইজোপা ডাঙৰ, ঘৰতে আছে ঔটেঙাৰ গছ। গতিকে ঔটেঙা খাওঁতেও বৰ বিশেষ একো প্ৰব্লেম নহয় মানে। তো আপোনালোকে চাগে ঘৰত নাথাকিলেও কিনিয়ে খাব লগা হয় চাগে। তো সেইটোৱে আৰু। তো ব'লক তেতিয়াহ'লে আমি গৈ থাকোঁ, আৰু গৈ পেলাই আপোনালোকক দেখাম কেনেকৈ পিঠা খুন্দা হয়, কেনেকৈ পিঠা ৰেডি কৰা হয়, কেনেকৈ পিঠাখিনি পিঠা আকাৰ দিয়া হয় মানে চাউলৰ পৰা। ব'লক তেতিয়াহ'লে গৈ চাই আহোঁগৈ। খাইছোঁ আকৌ পিঠা খুন্দি আহিলোঁ, লৈ আহিছোঁ পিঠা। তো এতিয়া আমি পালোহিহে তালৈ, য'ত আমি পিঠা ঢেঁকীত খুন্দিম মানে। একচুৱেলি এইখিনি চাউল হয়, আমি চাউলটো লৈ আহিছোঁ। ডাইৰেক্টটো পিঠা নবনে ন, চাউলৰ পৰা বনে। গতিকে এইখিনি চাউল লৈ পেলাই আমি যাব লাগিব। আহি পেলাই এইখন চাওক ফুলো আছে, এই গেটখন খুলি ভিতৰলৈ সোমাম। ভিতৰলৈ গৈ একেবাৰে পিছফালে আছে ঢেঁকীটো। ডাইৰেক্ট এতিয়া ইয়াতে খুলি চিধা আপোনালোকক উলিয়াই দিম ঢেঁকীৰ আগত, ঢেঁকী। চ' এইখিনি হৈ গ'ল চাউল। মানে কি কৰিব লাগে, প্ৰথমতে চাউলখিনি আপুনি তিয়াই থ'ব লাগিব। তিয়াই থোৱাৰ পিছত এটা নিৰ্দিষ্ট সময়ত যেতিয়া ই অলপমান কোমল হ'ব, তাৰপিছত আকৌ টুকিব লাগিব। টুকি পেলাই যেতিয়া হৈ যাব, সেইখিনি আপোনালোকে কি কৰিব লাগিব, নি পেলাই আপোনালোকে ঢেঁকীত দিব লাগিব। তো সেইখিনি অলপ অলপকৈ ঢেঁকীত দি পেলাই এনেদৰে খুন্দি থাকিব লাগিব। আৰু এনেকৈ খুন্দোতে সি কি হ'ব, মানে একদম পিঠাগুড়ি হৈ যাব, পূৰা গুড়ি যেতিয়া হ'ব, মিহি হ'ব, তেতিয়া হ'ব। আৰু এইটো আপুনি চাব পাৰে, এটা পানী দি থোৱা আছে, সেইটো মই জনাম কিহৰ কাৰণে দিয়া হয়। এই চাওক, এনেকৈ ঢেঁকীত খুন্দি থকা হয়। আৰু ঢেঁকীত খুন্দি যেতিয়া গুড়ি হয়, তেতিয়া সেই গুড়িখিনি চালনীত লৈ পেলাই এনেকৈ চালি দিয়া হয়। আৰু চালি পেলাই যিখিনি একদম মিহিখিনি, সেইখিনি হৈ যায় পিঠা। আকৌ অলপ পিছত যেতিয়া অলপ মিহি হৈ যায়, সেই মিহিখিনি এনেকৈ আকৌ চালনীত তোলা হয় প্ৰথম। তাৰপিছতে যেতিয়া এনেকৈ আপুনি চালনীত তুলিব, চালনীত তোলাৰ পিছতে এইখিনি আপোনালোকে দেখিবলৈ পাইছে, এইখিনি এতিয়া তেওঁলোকে আকৌ চালিব মানে। তো পিঠাটো কি হয়, আপুনি প্ৰথমে চাউলখিনি তিয়াই থোৱাৰ পিছত অলপমান কোমল হোৱাৰ পিছত পানীখিনি পেলাই ইয়াতে আপুনি চাউলখিনি এনেকৈ দিব লাগিব। চাউলখিনি দিয়াৰ পিছত আপুনি ঢেঁকী দিয়া আৰম্ভ কৰিব লাগিব। এইদৰে দেখিছে নহয় কেনেকৈ চাউলটো দিছে। তো এনেকৈ দিয়াৰ পিছত কি হয়, আপুনি ঢেঁকীটো দিয়া আৰম্ভ কৰিব লাগিব। তো যেতিয়া ঢেঁকীটো দিব, ঢেঁকী দিয়াৰ লগে লগে ই কি হয়, আপোনাৰ কোমল হৈ গৈ থাকে আৰু গুড়ি হৈ যায়। আৰু এনেকৈ লৈ চালাৰ পিছত যিখিনি তলত ডলাখনত দেখিছে পৰি ৰ'ল, সেইখিনি হৈ গ'ল আপোনাৰ পূৰা ধুনীয়া পিঠাখিনি। এতিয়া চালি পিঠাখিনি আছে, আৰু ওপৰত যিখিনি সেই গুড়িখিনি অলপমান টান ৰৈ গৈছে, সেইখিনি আকৌ উভতাই ঢেঁকীতে দিব লাগিব। মানে কথাটো এনেকুৱা হৈ যায়, নৰ্মেলি আপুনি যদি এইটো যিটো আপোনাৰ তিলৰ পিঠা, নাৰিকলৰ পিঠা, এইবিলাক যিটো বনায়, তো সেই পিঠাবিলাক কি হয়, আপুনি মিলত খুন্দি আনিলে নহ'ব। বহুতেতো মিলত খুন্দিলে নহ'ব মানে। সেইখিনি কি কৰিব লাগিব, সেইখিনি আপুনি ঢেঁকীতে দিব লাগিব। তেতিয়া সেইটো কি কাৰণে হয় ময়ো ভালকৈ নাজানো, তেওঁলোকে কোৱা মতেও কয় যে যদিহে আপোনালোকে মানে পিঠাখিনি মিলত খুন্দি আনে, তেতিয়া সেইটো পিঠা বনাব পৰা নহয়। এতিয়া এইখিনি আপুনি ভাজিও খাব পাৰে গাখীৰৰ লগত, নতুবা বেলেগ পিঠা, তেলত ভজা পিঠাও বনাব পাৰে। কিন্তু যদি আপুনি নাৰিকলৰ বা মানে তিল দিয়া পিঠা বনাবলগীয়া হয়, তেতিয়া কি হয়, আপুনি সেই এইবোৰ চাউলতকৈ মানে বৰা চাউল ল'ব লাগে, তেতিয়া আঠা থাকিব লাগে মানে। কিন্তু এইবিলাক চাউলত আঠা নাথাকে। আৰু নিজে ভাবক, ইমানখিনি পিঠা যেতিয়া বনাবলগীয়া হয়, তেতিয়া ভাবক না কিমান সময় দিব লাগে। বহুত সময়। আচলতে ময়ো দি চাইছিলোঁ অলপমান, ভাগৰ লাগিলে মানে। অলপ সময় পিছত মোৰ ভৰি বিষাই গ'ল। এইটো চাওক, ইয়াত কি হয়, মাত দিয়ে। তো মাত দিয়াৰ কাৰণে ইয়াতে পানী দি দিয়া হয়। সেইটোকে কয় মানে ঢেঁকীয়ে যে পানী খোৱা বুলি কয়। ইয়াত চাওক, সেইটোকে ঢেঁকীয়ে পানী খোৱা বুলি কয়। ইয়াতে আপোনাৰ মাত থাকিলে মানে, খুব যদি কেৰেক কাৰাক মাত আহি থাকে, তেতিয়া ইয়াতে পানী ঢালি দিলে আকৌ সেই তাৰ যে অলপমান মাতটো, চাউণ্ডটো কমি যায় মানে। এতিয়াই কৈ থাকোঁতে আমাক দিলে খাবলৈ চাহ পানীৰ লগত, বিস্কুটৰ লগত এইটো পিঠা দেখিছে,
এইটোৱেই সেই পিঠাটো যিটোৰ কথা মই অলপ আগত আপোনালোকক কৈ আছিলোঁ। ভাবক এনেকুৱা পিঠাবিলাক বনাবলৈ কৰিব লাগে ইমান মেহনতি, আৰু এনেকৈ বনি যায় পিঠা যিবিলাক আমি ভাজি খাওঁ, ভজা পিঠা আৰু গাখীৰ দি খাব পাৰি, লগতে আপোনাৰ পিঠা বনাই খাব পাৰি, তেলত দি খাব পাৰি, বিভিন্ন ধৰণে খাব পাৰি। চ' বন্ধুসকল, যদি আপোনালোকে ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে এটা লাইক কৰি শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু মই আজি আপোনালোকক দেখাই দিলোঁ আচলতে পিঠা কেনেকৈ ঢেঁকীত খুন্দা হয়, তাৰ কাৰণে কি কি কৰিব লগা হয়, আৰু মিলত খুন্দিলে কি হয়, ঢেঁকীত খুন্দিলে কি হয়, সেইটো আপোনালোকে আজি বুজি পালে। গতিকে এনেকুৱা কিছুমান ভিডিঅ' সৈতে আকৌ লগ পাম, তেতিয়ালৈ বাই বাই, চি ইউ।